নমস্কাৰ অসমবাসীৰে সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। মই ৰহা বালিপাৰাৰ এহাল খুব সুন্দৰ মহ দেখাব গৈ আছো জয়ৰাম বৰদলৈ। একদম ভিডিঅ'টো শেষলৈকে চাই থাকক, খুব সুন্দৰ মহ হয় আৰু মহহালৰ লম্বাটো দেখিলে আৰু শিঙাবান দেখিলে আপোনালোকে নিশ্চয় পছন্দ কৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, মহহালৰ গোটেই তথ্যখিনি দিবলৈ চেষ্টা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাইজৰ সন্মুখত জয়ৰাম বৰদলৈৰ সুন্দৰ মহল। দাঁতে উঠিলে নে এই দুইটা? উঠিলে। তো গৰলীয়া মহল চাই লওক আপোনালোকৰ সন্মুখত। সুধি লৈছোঁ যিহেতু চদাটো হ'ব পাৰে, গতিকে জানি লৈ কোৱাটো বিশেষকৈ ভাল বুলি ভাবোঁ মই। চাওক কি মোচন আৰু শিঙাবান চাওক, দেখিছে মোচন চাওক না কেনেকুৱা দেখিছে, পূৰা আগবলি মহ হয়। আৰু এতিয়া আহিব চবচে লাম্বাটো। চাওক ইয়াৰ লাম্বাটো কিমান হয় আপোনালোকক দেখাইছোঁ। চাওক লগৰটো সেইটো চাওক, দেখিছে লাম্বাটো আৰু শিঙৰ ডিজাইনো মজা আছে। আৰু কিমান লাম্বা হয় চাওক, দেখিছে খুব এটা সুন্দৰ। আৰু খুটিত আৰু এটা পলি আছে, তাতো দাঁত দুদতীয়া পলি। এয়া জয়ৰাম বৰদলৈ গৰলীয়া মহল। চাওক না কি লাম্বা হয় গাইছ, খুব ভাল সুন্দৰ মহ। বিৰাট কষ্ট কৰি এই ঘৰটোতে মহহাল ৰখাই ৰাইজক খেল দেখাবৰ কাৰণে অকল পুহি আছে, চিন্তা কৰক। জয়ৰাম বৰদলৈ ডাঙৰীয়াৰ এহাল খুব সুন্দৰ মহ হয় ৰহা বালিপাৰা ৰাইজৰ সন্মুখত এহাল নেদেখা মহ। চাওক কি মজা হা গাইছ, কেনে লাগিছে কওক। মোৰ কিন্তু বিৰাট ভাল লাগিছে মহহাল। তো জানিব চেষ্টা কৰিম জয়ৰাম বৰদলৈৰ পৰা দুআষাৰমান, কিন্তু তাৰ আগত মহহাল আপোনালোকে চাই লওক কেনে লাগিছে। ইটো মহ, এই মহটো বেছি লাম্বা হয় তাতকৈ, এইটো আগবলি হয় আৰু লাম্বা পৰা গৰলৰ পৰা ধৰি শিঙাৰ পৰা ধৰি গোটেইখিনি মোচন লৈছে। লৈছে দেখিছে, বহুত সেৱা লৈছে মানে সহজ ভাষাত ক'ব গ'লে। কেনে লাগিছে মহহাল জনাবচোন। ৰহা বালিপাৰাৰ এহাল খুব সুন্দৰ ধুম গৰলীয়া মহ হৈ গৈছে। খুৰাক তাক অকণমান আগলৈ দি দিয়কচোন, অকণমান আগলৈ দিয়কচোন। চাই লওক এয়া হৈছে জয়ৰাম বৰদলৈ। আৰু আপোনালোকক চিনাকি কৰি দিছোঁ, এইগৰাকী হ'ল জয়ৰাম বৰদলৈ। খুৰা এতিয়া মহহালৰ বয়স কিমান আছে আপোনাৰ? 6 বছৰ এতিয়া বয়স। 6 বছৰত আপোনাৰ ঘৰতে আছে নে? 6 বছৰ জন্ম আপোনাৰ ঘৰতে? আপোনাৰ মানে নিজৰ ঘৰৰ সঁচাই যুঁজাবলৈ এইটো 6 বছৰৰ পৰা নি আছিলে নে যোৱা বছৰৰ পৰা? 3 বছৰ নিছে। আৰু যোৱা বছৰ ভাল খেল কোনটোৱে দেখালে? বিহুত কোনটো যুঁজাইছিলে, ইয়াক নে তাক? দৈ খুনা দুইটাই মাৰে নে অকল ই মাৰে? সি বেছি দৌৰি যায় ন? কিমান মিনিট যুঁজিছিলে সেইবাৰ? সি 12 মিনিট যুঁজিছিলে। সি জিকিছিলে নে? সি জিকিছিল ন? 12 মিনিট যুঁজি এই মহটো জিকিছিল। বয়সত কোনটো ডাঙৰ, ই নে সি? মানে একে বছৰতে জগা একেটা, মাক বেলেগ বেলেগ? আচ্ছা দে মানে ডিফাৰেণ্ট। দাঁতে উঠা এবছৰ হ'ল নে? এবছৰ হোৱা নাই ন? দাঁতে উঠা এবছৰ হোৱা নাই, মানে গৰলীয়াত গৈছে আৰু মানে, কিন্তু ধুম গৰলীয়া হোৱাগৈ নাই এতিয়া বৰ্তমান। খুব সুন্দৰ মহ হয়। এতিয়া বৰ্তমান আপুনি মহৰ লগতে থাকে আৰু দল চল খুৱাই আছে এতিয়া। আৰু কাম বন কিবা কৰাই নি মহক? হয় হয়, এইবছৰ একো কোৱা নাই। আচ্ছা, ৰাইজে 1 তাৰিখে দেখা পাব নে 3 তাৰিখে? প্ৰথম 12 বজিয়াত
দূৰ হৈ যায় হয় হয় আৰু অকলশৰীয়া মানুহ যিহেতু মৌহাল ৰখাইছে ইমান সুন্দৰকৈ ৰাইজক খেল দেখাবৰ কাৰণে আপোনালোকে গম পাইছে আশীৰ্বাদ কৰক যাতে মৌহালে 3 তাৰিখৰ দিনা সুন্দৰ এখন খেল দেখাবৰ কাৰণে সক্ষম হওক আৰু মৌহাল খুব সুন্দৰ মৌ হয় চাওক লাম্বাৰ পৰা ধৰি শিঙাবানৰ পৰা ধৰি সকলোখিনি ধুনীয়া হয় মৌহালো আপোনালোকে ওচৰৰ পৰা চালে আৰু হয়তো ভিডিঅ'তকৈ বেছি গম পাব মৌহাল কেনে হয় চাওক কিমান খুব সুন্দৰ মৌ হয় আৰু কিমান কষ্ট কৰিছে চাওক এই ঘৰটোত থাকি মৌহাল ৰখাই আছে অকল আপোনালোকক ভাল খেল এখন দেখাবৰ কাৰণে এয়া চাওক আপোনালোকৰ সন্মুখত জয়ৰাম বৰদলৈ ৰহা বালিপাৰা মৌহাল খুব ভাল সুন্দৰ মৌ হৈ আছে আশীৰ্বাদ কৰক যাতে 3 তাৰিখৰ দিনা 2 মৌহে ভাল খেল এখন ৰাইজক দেখাবৰ কাৰণে সক্ষম হওক ভিডিঅ'টো কেনেকুৱা লাগিল চাই জনাবৰ কাৰণে নাপাহৰিব আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পালে বুলি যদি ভাল পাইছে লাইক কৰি দিব আৰু এটা জয়ৰাম বৰদলৈৰ বাবে এটা সুন্দৰ কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ পুনৰ এটি ভাল ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিলে আজিলৈ ল'লোঁ বিদায় মোচোন চাওক না মোৰ লগাইছে Thank you.